जोलुर गेलेगिरिफोरनि थाखाय मोनसे फोसावथाय 132थि दुरान कापआ क'क्राझारनि साय गेलेग्रा फोथाराव जानो थांगासिनो दं। फैगौ आगस्त दाननि 6 अक्ट'निफ्रायनो एसिया हादोरमानिनो बयनिख्रुइबो गोजामसिन दुरान कापआ जागायगोन। गिबि खेबनि थाखाय एसिया हादोरमानि बयनिख्रुइबो गोजामसिन दुरान काप 132थि बोसोरा क'क्राझारनि साय गेलेग्रा फोथाराव आगस्त दाननि 6 अक्ट'निफ्राय जानो थांगासिनो। बेखौ बिथा खालामनानैनो दिनै क'क्राझार तितागुरि स्पर्ट्स हस्टेल डाइरेक्टरेट अफ स्पर्ट्स एन्ड इउथ वेलफेयारनि मावखुलियाव दिनै कन्ट्रल रुम बेखेवना होदों बिटिआर गेलेमु आयदानि मावफुं सोद्रोमा दावबायसा बर' बिथाङा। हाबाफारियाव बिटिआरनि मावफुं सोद्रोमा दावबायसा बर'आ बाहागो लाना बेखेवना होनायजों लोगोसे खौरांगिरि मेलनि गेजेरजों जानो गोनां 132थि दुरान कापनि जेसेबां मावनो गोनां हाबाफारिखौ बे कन्ट्रल रुमनि गेजेरजों मावलांनो हागोन होननानै बुंथियो। लोगोसे बे हाबाफारियाव अल आसाम फुटबल एसोसिएशननि नेहाथारि डक्टर सांग्रां ब्रह्मआबो बाहागो लाफायो। 6 আগষ্ট 2023 আমাৰ বড়োলেণ্ডত প্ৰথমবাৰৰ কাৰণে এছিয়া মহাদেশৰ সবতকৈ পুৰণা কাপ যিটোক আমি দুৰান কাপ বুলি চবে জানো, ইয়াৰ এটা গ্ৰুপ মেচ সাই ষ্টেডিয়ামত হ'বলৈ গৈ আছোঁ আৰু আমি বড়োলেণ্ড চৰকাৰ আৰু আমাৰ অসম চৰকাৰৰ সহযোগত আমি এই গেমখন অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰিপেয়াৰেশ্যন কৰিছোঁ। তাৰে আজি আমি কণ্ট্ৰল ৰুম টুৰ্ণামেণ্টৰ গোটেই কাম কাজ চলাই নিয়া গোটেই ইণ্টাৰনেল যিখিনি কাম থাকে, পাব্লিচিটিকে কৰক বা কণ্টেক্ট কৰাই হওক, চবখিনি কাম আগুৱাই নিবৰ কাৰণে আমাৰ এটা কাৰ্যালয় প্ৰয়োজন হয়, যিটোক আমি কণ্ট্ৰল ৰুম বুলি কোৱা হৈছে। এই কণ্ট্ৰল ৰুমটো আমি আমাৰ কোকৰাঝাৰ তিতাগুৰিত থকা বিটিআৰৰ আমাৰ স্পৰ্টছ ডাইৰেক্টৰ অফিচৰ যি স্পৰ্টছ হোষ্টেল আছে, ইয়াতে আমি অস্থায়ীভাৱে লোৱা হৈছোঁ আৰু এই কাৰ্যালয়খন আমি সাই ষ্টেডিয়ামত খেল হোৱাৰ 10 দিনৰ আগতে আমি স্থানান্তৰ কৰা হ'ব। আমি বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা আমি প্ৰথমতে আমাৰ ডিফেন্স তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ দুৰান কাপ আৰ্মি তথা ডিফেন্সৰ তত্বাৱধানত হয়। তেখেতসকলে আমাক বড়োলেণ্ডক এই গেমখন আয়োজন কৰিবৰ কাৰণে বা অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ দিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন সভাপতি কল্যাণ চবি ডাঙৰীয়া আৰু তেখেতসকলৰ সকলো টীমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলেও আমাক ইয়াত ছাপোৰ্ট কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো আমি ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ তেখেতৰো ইয়াত অৰিহণা আছে আৰু তেখেতেও আমাক ফাইনেন্সিয়েলি হ'লেও ছাপোৰ্ট কৰিব। আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি নৱ কুমাৰ দলে ডাঙৰীয়া, সম্পাদক ডক্টৰ সাংগাৰ ব্ৰহ্ম ডাঙৰীয়া, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলেও আমাক ছাপোৰ্ট কৰিছে আৰু কৰিব। আৰু আমি যথেষ্টখিনি সুখী হৈছোঁ বড়োলেণ্ডত আমি এই এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা এটা টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ পোৱাৰ কাৰণে, আৰু আশা ৰাখিছোঁ আমি আমাৰ বড়োলেণ্ডত বিগত দিনত ISPL, সন্তোষ ট্ৰফি, আই লিগৰ আমাৰ ছেকেণ্ড ডিভিজনৰ যি গ্ৰুপ মেটছ সেইখিনি আমি অনুষ্ঠিত কৰাত আমাৰ বড়োলেণ্ডবাসী যিমানখিনি সহযোগ কৰিলে তাতকৈ বেছি এই দুৰান কাপত সহায় সহযোগিতা আগবাঢ়িব, মই সেইটো আশা ৰাখিছোঁ। আৰু আমি আমাৰ যি টুৰ্ণামেণ্ট দুৰান কাপৰ যি টুৰ্ণামেণ্ট অৰ্থাৎ গ্ৰুপ মেটছ, এই গ্ৰুপ মেটছখন প্ৰতিটো গেমটোক আমি আকৰ্ষণীয় আমি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। প্ৰতিদিনে আমাৰ খেল হোৱাৰ আগমুহূৰ্তত আমাৰ ছিনিয়ৰ প্লেয়াৰ যিসকলে আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত বিভিন্ন ইভেণ্টত খেলা, তেখেতসকলক আমি আলহী হিচাপে ৰাখিম আৰু কালচাৰেল প্ৰগ্ৰাম আমাৰ প্ৰতিদিনে থাকিব। খেলৰ লগতে আমাৰ কালচাৰো জড়িত হৈ থাকে, গতিকে সেইখিনিও আমি প্ৰতিদিনে আমি এইখিনি কাৰ্যসূচী লোৱাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত কৰা হৈছে। আৰু আমাৰ দুৰান কাপৰ কাৰণে যি লোকেল অৰ্গেনাইজিং কমিটি, এই লোকেল অৰ্গেনাইজিং কমিটি আমি গঠন কৰি লৈছোঁ আৰু ইয়াত আমাৰ বিটিআৰৰ যিখিনি ডিপাৰ্টমেণ্ট লাগতিয়াল ডিপাৰ্টমেণ্ট আছে, স্পৰ্টছ, কালচাৰ, PWD, আমাৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন বা ট্ৰেন্সপৰ্টেশ্যন, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকক আমি ইয়াত লোকেল অৰ্গেনাইজিং কমিটিত লোৱা হৈছে আৰু তেখেতসকলে নিজ নিজৰ দায়িত্ব পালন কৰি আছে।
আজিলৈকে আমাৰ ফিল্ড প্ৰিপাৰেশ্যন 50%তকৈ এবভ আমি আগবাঢ়িছে আৰু এই বিফৰ 25 জুলাই আমি গোটেইখিনি কাম যিখিনি কৰিবলগীয়া এইখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। গ্ৰুপ মেটছ হ'বলগীয়া ইয়াত সৰ্বমুঠ 4টা টিমে অংশগ্ৰহণ কৰিব আৰু মই আজি আপোনালোকৰ যোগেদি সুখী হৈ পেলাই জনাব বিচাৰিছোঁ, গৌৰৱ হৈ পেলাই জনাব বিচাৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে ডুৰাং কাপত আমাৰ বড়োলেণ্ডৰ পৰা এটা FC থাকিব, অৰ্থাৎ আমাৰ ক্লাব এখনে খেলিব পাৰিব বড়োলেণ্ডৰ পৰা। সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা, কাৰণ এখন কাউন্সিলৰ পৰা আগশাৰী এটা টুৰ্ণামেণ্টত এছিয়া মহাদেশৰ নিচিনা চবতকৈ পুৰণা এটা টুৰ্ণামেণ্টত খেলিবলৈ পোৱা বা সুযোগ পোৱাটো খুব ডাঙৰ কথা। গতিকে সেই হিচাপে আমাৰ বড়োলেণ্ডৰ পৰা এটা টিম থাকিব, ৰাজস্থান, উৰিষ্যা আৰু ভূটান আৰ্মি 4টা টিমে ইয়াত খেলিব আৰু তেখেতসকলক ৰিচিভ কৰিবৰ কাৰণে, তেখেতসকলক ৰাখিবৰ কাৰণে আমাৰ ইয়াত যদিও এভেইলেবল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, তথাপিও আমি য'ত যেনেকুৱা আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি আমি মেনেজ কৰিবৰ কাৰণে আমি ইতিমধ্যে যত্ন লোৱা হৈছে আৰু আমি খেল হোৱাৰ আগমুহূৰ্তত লাগে আমাৰ যিমানখিনি ৰাখিবৰ কাৰণে, খোৱাবৰ কাৰণে তেখেতসকল প্ৰেক্টিছ গ্ৰাউণ্ডকে আদি কৰি যিমানখিনি লাগে এইখিনি আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম। मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।